নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জিবিপি ক্লাছ 9 ইউটিউব চেনেলটোলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। আজি আমি শিকিম নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ আমি অসুস্থ সংখ্যক পাঠটিৰ ভিতৰুৱা প্ৰশ্নৰ লগতে পৰীক্ষাত আহিবলগীয়া কিছুমান জৰুৰী প্ৰশ্নোত্তৰ। আহা এতিয়া আমি সকলো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আলোচনা কৰিম ভিতৰুৱা প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন নং 1, স্বাস্থ্য মানে কি? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব স্বাস্থ্য মানে হ'ল কোনো ব্যক্তিৰ সুস্থ সবল দৈহিক, মানসিক আৰু সামাজিক বাতাবৰণৰ অৱস্থা। প্ৰশ্ন নং 2, ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা। এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব পুষ্টিকৰ খাদ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা সামাজিক পৰিৱেশত বসবাস কৰা। এই দুইটাই হৈছে ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা প্ৰয়োজনীয় ব্যৱস্থা। 3 নং প্ৰশ্ন, পেপটিক আলচাৰ মানে কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব যি ৰোগৰ বাবে কোনো ব্যক্তিৰ অত্যন্ত মানসিক চাপৰ বাবে পাকস্থলীত অধিক পৰিমাণৰ এচিড নিঃসৰিত হৈ পাকস্থলীৰ বেৰত ঘাৰ সৃষ্টি কৰে, তেনে ৰোগকে পেপটিক আলচাৰ বুলি কোৱা হয়। প্ৰশ্ন নং 4, ৰোগৰ কাৰকসমূহ কি কি? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে লিখিব লাগিব অপৰিষ্কাৰ খোৱা পানী, অস্বাস্থ্যকৰ সামাজিক পৰিৱেশ, অপুষ্টিকৰ খাদ্য বা সুষম আহাৰৰ অভাৱ, দৰিদ্ৰতা বা চৰকাৰী জনকল্যাণ আঁচনিৰ পৰা বঞ্চিত। এতিয়া আমি আলোচনা কৰিম প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ। মষ্ট ইম্পৰ্টেণ্ট। প্ৰশ্ন নং 1, সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা হ'ল পৰিষ্কাৰ পৰিচ্ছন্ন সামাজিক পৰিৱেশ আৰু সুস্থ মানসিক অৱস্থা। প্ৰশ্ন নং 2, আমি অসুস্থ হ'লে কিয় স্বাধীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব আমি অসুস্থ হ'লে দেহত প্ৰৱেশ কৰা অণুজীৱৰ বাবে দেহটো দুৰ্বল হৈ পৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা অধিক সক্ৰিয় হৈ উঠে, যাৰ বাবে আমি দুৰ্বল অনুভৱ কৰোঁ। যাতে দেহৰ প্ৰতিৰোধ ক্ষমতা প্ৰতি সময়তে অধিক সক্ৰিয় হৈ থাকে, সেয়েহে স্বাধীন আৰু পুষ্টিকৰ খাদ্য খাবলৈ পৰামৰ্শ দিয়ে। 3 নং প্ৰশ্ন, অসংক্ৰাম্যকৰণ কি? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব কিছুমান ৰোগৰ দুৰ্বল বা মৃত বীজাণু পৰীক্ষাগাৰত প্ৰস্তুত কৰি সুস্থ মানুহৰ দেহত প্ৰৱেশ কৰাই দিয়া হয়, যাতে এই ৰোগৰ বীজাণু পৰৱৰ্তী সময়ত সুস্থ মানুহৰ দেহত প্ৰৱেশ কৰিলে দেহৰ প্ৰতিৰোধ ক্ষমতাই অধিক সক্ৰিয়তাৰে ৰোগৰ বীজাণুটোক ধ্বংস কৰিব পাৰে। এই ধৰণে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা প্ৰক্ৰিয়াটোক অসংক্ৰাম্যকৰণ বোলে। এতিয়া আকৌ আমি আলোচনা কৰিম ভিতৰুৱা প্ৰশ্নোত্তৰ। প্ৰশ্ন নং 1, কোনো ব্যক্তিৰ স্বাস্থ্য আৰু সামাজিক বাতাবৰণৰ মাজত সম্পৰ্ক কি? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব ব্যক্তিৰ স্বাস্থ্য আৰু সামাজিক বাতাবৰণ প্ৰত্যক্ষভাৱে জড়িত। মানুহ সামাজিক প্ৰাণী, সেয়ে মানুহে সামাজিক পৰিৱেশত থাকি ভাল পায়। ইয়াৰ বাবে মানুহে গাঁও নগৰ আদিৰ ভৌতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। কোনো এক পৰিৱেশৰ সামাজিক বাতাবৰণ সুস্থ হ'ব যদিহে সেই সমাজখনৰ মানুহৰ মাজত কোনো ধৰণৰ সামাজিক বিশৃংখলতা, যুদ্ধ, মহামাৰী, খাদ্য সংকট আদিৰ সৃষ্টি নহয়। প্ৰশ্ন নং 2, একুইট বা আকস্মিকতে হোৱা ৰোগ মানে কি? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব যিবিলাক ৰোগ অতি কম সময়তে আকস্মিকভাৱে ৰোগী বা মানুহৰ দেহত প্ৰৱেশ কৰি ইয়াৰ লক্ষণসমূহ দেখা দিয়ে আৰু ইয়াৰ প্ৰভাৱ অতি কম দিনৰ বাবে ৰোগীৰ বা মানুহৰ দেহত থাকে, তেনেধৰণৰ ৰোগকে একিউট বা আকস্মিকতে হোৱা ৰোগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি লিখিব পাৰোঁ জ্বৰ আৰু চৰ্দি। প্ৰশ্ন নং 3, ক্ৰনিক বা দীৰ্ঘম্যাদী ৰোগ কাক বোলে? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব যিবিলাক ৰোগ মানুহৰ দেহত দীৰ্ঘদিন ধৰি বা আজীৱন থাকে আৰু ইয়াৰ লক্ষণসমূহে মানুহজনক আজীৱন এৰা নিদিয়ে, তেনে ৰোগক ক্ৰনিক বা দীৰ্ঘম্যাদী ৰোগ বোলে। উদাহৰণস্বৰূপে আমি লিখিব পাৰোঁ মধুমেহ আৰু উচ্চ ৰক্তচাপ। প্ৰশ্ন নং 4, সংক্ৰামক ৰোগ কাক বোলে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব যিবোৰ ৰোগ সংক্ৰামক অভিজ্ঞতাৰ পৰা এজন সুস্থ মানুহলৈ সংক্ৰমণ হয়, তেনে ৰোগক সংক্ৰামক ৰোগ বোলে, যেনে পানী লগা, ডায়েৰিয়া আদি। প্ৰশ্ন নং 5, কোনবিধ বেক্টেৰিয়াৰ বাবে পেপটিক আলচাৰ হয়? এই প্ৰশ্নটিৰ উত্তৰ স্বৰূপে আমি লিখিব লাগিব হেলিকবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াবিধৰ পৰা পেপটিক আলচাৰ
হয়। প্ৰশ্ন নং 6 সংক্ৰামক অভিকৰ্তা মানে কি? এই প্ৰশ্নটিৰ উত্তৰস্বৰূপে আমি লিখিব লাগিব ৰোগসমূহৰ কাৰকসমূহ যি জীৱ বা মাধ্যমৰ জৰিয়তে এজন ৰোগীৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ পৰিবহণ হয় তেনে মাধ্যমসমূহক সংক্ৰমণ অভিকৰ্তা বুলি কোৱা হয়। প্ৰশ্ন নং 7 একিন ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰস্বৰূপে আমি লিখিব লাগিব একিন ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম হ'ল ষ্ট্ৰেফাইলকবাই। আমি আজি এইখিনিলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন উত্তৰ মই নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। যদি তোমালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছা বা এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও বুজি পাইছা বা শিকিব পাৰিছা তেনেহ'লে মোৰ ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু কমেণ্ট কৰিবা আৰু এনেধৰণে প্ৰশ্ন উত্তৰ পাবৰ বাবে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব